हेलो नमस्कार आज स्वागतम जनाइছোঁ মই আহিবলগীয়া এটা নতুন ব্লগলৈ ৰাতুল ব্লগ আজি আপোনালোকক কৈ আছিলোঁ মই আহিবলগীয়া দুটা বস্তু আছিল এটা হল এটা মাইক্ৰোফোন এটা ষ্টেংটো মই ইমান বৰ্তমান গৈ আছোঁ দেখাম বা ষ্টেংটো কেনেকুৱা হয় আপোনালোকক আৰু আজি আহিলোঁ গেমনলৈ কি কাৰণে আপোনালোকে ব্লগটো একদম শেষলৈকে চাওক কি কৰিম আজি আপোনালোকে ভালকৈ চাই থাকক শেষলৈকে গম পাই যাব তেতিয়া ভিডিওটো কি হ'ব গৈ আছে আজি এইটো ষ্টেংটো আনিছিলোঁ আপোনালোকক কৈ আছিলোঁ ষ্টেংটা অৰ্ডাৰ দিছোঁ আৰু এটা মাইক্ৰোফোন অৰ্ডাৰ দিছোঁ ষ্টেংটো হ'ল অলপ ফেচিলিটিও আছে ষ্টেংটো আপুনি খুলি পিনে এটো আপুনি ষ্টেং কৰি পিনে ধুনিয়াকে ভিডিও বনাব পাৰিব ধুনিয়াকে আৰু ফেচিলিটি ভাল দিছে এটা ফেচিলিটি ভাল দিছে এটো এটা আছে ৰিমোট কন্ট্ৰোল এটো আপুনি ফটো ক্লিকও কৰিব পাৰিব আৰু ভিডিও বনাব পাৰিব এটো ক্লিক কৰিলে বৰ্তমান আহি গলো আমি গেমনত আহিলো এটা কাৰণতে গেমন অহা কাৰণটো মই আহিছো আৰু উৎপল আহিছে উৎপলা স্কুটিখন তাত থৈ ললো স্কুটিখন থৈ পিনে আমি ইটানে তালে যাম তাত আছে বগৰী খাম আজি বলক আমিও খাম আপোনালোকও খাব খাই থাকিব বলক ব্লগটো কেনেকুৱা পায় যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব একেবাৰে নেপাহৰিব নতুনকে চেনেলটো খুলিছো আপোনালোকও মানে অলপ সাপোৰ্ট কৰক আগবাঢ়ি যাবলৈ আৰু আগবাঢ়ি উৎপলে অলপ ছপাইলে বগৰীটো ছিঙি লম ধুনিয়াকে বৰ্তমান আমাৰ এতিয়া বগৰীটো পাই অনা হ'ল কিন্তু অলপ বহুত কষ্ট হ'ল বগৰীটো পাওঁতে বগৰী যিমান পাইছোঁ বগৰীজোপা তলত মানে বহুত হাবি আছে হাবি থকাৰ কাৰণে আমি যিমানটো বগৰী পাইছোঁ 4 ভাগৰ এভাগহে পাইছোঁ 3 ভাগ নাই পাওঁ মানে হাবিত বহুত সোমাই গৈছে ন উৎপল আমি স্কুটিৰ ওচৰতে দলঙৰ তলতে অলপ ৰখিম দলঙৰ তলতে খাম বগৰীটো পিচিম ধুনীয়াকৈ পিচিবলৈ এতিয়া আমাৰ দুটা শিল লাগিব শিলকেইটা আনিমকৈ বিচাৰিবলৈ পাত এখনো লৈ আহিম জলকীয়া লৈ আহিছোঁ মই ঘৰৰ পৰা জলকীয়া আনি বিন্দাছ খাম আপোনালোককো দেখাম ব্লগ এতিয়া বলক আমি এটা শিল দুটা লৈ আহোঁগে শিলকেইটা লাগিব ন উৎপল শিলকেইটা আনি লওঁ শিলটো লাগিব শিলটো এটা কাৰণে লাগিব পিচিবলৈ একো বস্তু তেনেকুৱাকৈ যোগান নাই শিল দুটা আনি লওঁগে বুলি ভাবিছোঁ আহি পেলাই পৰা শিলটো আনি পিনে আকৌ দেখাই আছোঁ বলক ভাল লাগিছে ন ঠিকে আছে আনি লওঁ এই ৰেলৰ চিৰত যাব লাগিব চিৰত গ'লেহে আমি শিলটো বিচাৰি পাই যাম শিলটো পাই যোৱাৰ লগে লগে আমি নদীত যাম নদীত গৈ বগৰীটো ধুই মেলি ধুনীয়াকৈ শিলটো ধুই ল'ম শিলটো ধুই মেলি ধুনীয়াকৈ খাই দিম আমি বগৰীটো আপোনালোককো অলপ খুৱাই দিম দিয়ক আমি পাই গ'লোহি এতিয়া ওপৰ পাই গ'লোহি ওপৰ পাই অলপ ধুই দিওঁ সেয়া ভিউটো চাওক পাই গ'লো ইয়াৰ পৰাই শিলটা এটা লৈ লওঁ শিল দুটা লৈ পিনে গৈ আছোঁ তলত লগ পাই আছোঁ ব্লকটা লৈ ল'লোঁ উৎপল কেনেকুৱা ল'লে এটা দেখাই দে সেইটো ব্লক আমি নদীত গৈ ধুই চাফা কৰি লৈছোঁ ব্লক তাৰপিছত আকৌ দেখাই আছোঁ ব্লকটো সেই বৰ্তমান শিলটো ধুই লওঁ এতিয়া ধুনীয়াকৈ উৎপল ধুই লওঁ ধুনীয়াকৈ শিলটো ধোৱা হৈ গ'ল শিলটো ধুই পিনে উৎপল হৈ পিনে ধুই আছে উৎপলে মই কষ্ট হৈছে কিন্তু বহুত একদম মানে হাবিৰ পৰা বিচাৰি আনিবলগীয়া হৈছে বগৰীটো নেপালে হাবিৰ পৰা বিচাৰি এতিয়া শিলটোও ধুই ল'লোঁ চব ধুই ল'লোঁ পানী অলপো লৈ লৈছোঁ এইটোত আৰু সেইটো বগৰীটো বলক এতিয়া পিচি খাই আছোঁগৈ গৈ জেগাতে লগ পাই আছোঁ বৰ্তমান এতিয়া আমাৰ চব কাম ৰেডি হৈ গৈছে ইয়াত পিচিব লৈ লৈছোঁ পিচি দিম ধুনীয়াকৈ পিচি মেলি খাম আপোনালোককো দেখাই দিম ভোট জলকীয়া লৈ আহিছোঁ এইটো ভোট জলকীয়া আছে ভোট জলকীয়াৰ লগত নিমখ আছে ৰেড চিলিও এটাও লৈ আহিছোঁ ৰেড চিলিৰ লগত ধুনীয়াকৈ বিন্দাছ বনাই খাম আপোনালোককো খুৱাই থাকিম বলক খাই নেকি এটা সেইটো লৈ লওক বৰ্তমান আমি এতিয়া পিচি আছোঁ এটাকৈ পিচি আমি ইয়াত ভৰাই গৈছোঁ ধুনীয়াকৈ পিচি হৈ যাব এতিয়া লাহে ধীৰে চাই থাকক বলকটো আপোনালোকো পিচিয়ে আছোঁ আৰু বগৰী বইলেও খাব লাগিছে দেই আৰু আজি বহুত দিনৰ মূৰত বগৰী খাব আহিছোঁ কেনেকুৱা লাগে আজিহে গম পাম বগৰী সৰুতে কিন্তু বহুত খাইছিলোঁ আজি বহুত বছৰ হ'ল এনেকৈ বগৰী পোৱাও নাই আজি বহুত দিনৰ মূৰত আহি গ'লোঁ ফাইনেলি বগৰী খাবলৈ বগৰী খাম এতিয়া লাহে ধীৰে পিচি আছোঁ এতিয়া পিচি লওঁ আমি তাৰপিছত আকৌ লগ পাই আছোঁ দেই আমাৰ ধুনীয়াকৈ বগৰীটো পিচি ল'লোঁ
ইয়াতে উলিয়াই দিছোঁ পাত চাত আনিবলৈ আমাৰ সময় নহ'লেগৈ মানে একদম বহুত বিজি মানুহটো সময় নহ'লেগৈ ধুনীয়াকৈ ইয়াতে পিচিম এতিয়া ধুনীয়াকৈ টেষ্টিং কৰি চাওঁ খাইতো ভালেই লাগিব চাগে খাই চাওঁ অলপ মজা নিমখ দি দিলে আৰু মজা লাগিব আমি খাম বুলি ভাবিছিলোঁ এই দলংখনৰ এইটো এই স্কুটিখন থকা জেগাত কিন্তু এই দলঙৰ ওপৰত কিবা কাম চলি আছে কাম চলি থকাৰ কাৰণে বহুত ধূলি পৰিলে ধূলি পোৱাৰ কাৰণে আমি তাত এইডোখৰত গুচি আহিলোঁ এইটো প্লেচত উৎপলে ইয়াত বৰ্তমান খাই আছে মই এতিয়া খাম আপোনালোকেও খাওক আৰু টেষ্টি লাগিব কিন্তু খাই পাত চাতটো নানিলোঁ এনেকৈ খাম নে কি কওঁ এনেকৈ ভাল লাগিব খাই এনেকৈ এদিন খোৱা মজাটোৱে বেলেগ হয়নে নহয় হয় ন আৰু কেনেকুৱা লাগে কৈ দে আকৌ খাই কেনেকুৱা পাইছ তাত বগৰীটো খাই কেনেকুৱা পাইছ মজা হৈছে বগৰীটো মজা ইমান মিঠাও নহয় ইমান টেঙাও নহয় একদম ধুনীয়া এটা সোৱাদ বগৰীটো খাই ভালে লাগিছে খাই লওঁ খাই মেলি ধুনীয়াকৈ ঘৰ যাম আৰু আপোনালোককো দেখাই থওঁ বলক জলকীয়াটো কিন্তু বহুতে জ্বলা হয় আপোনালোকক আমি এতিয়া বৰ্তমান খাই লওঁ খাই মেলি আকৌ আপোনালোকক কৈ আছোঁ কেনেকুৱা লাগে জলকীয়াটো খাই বহুত জ্বলা পাম নেকি খাই তেনেকুৱা লাগিছে দেখি চাগে আপোনালোকেও গম পাইছে খায়ো চাগে বহুত মজা লাগিব ন ধুনীয়াকৈ আমি এতিয়া বৰ্তমান নিমখটো দিলোঁ নিমখটো দি মেলি ধুনীয়াকৈ খাওঁ লাহেকৈ অলপ অলপ খাওঁ কেনেকুৱা লাগে খাই কি কওঁ মজা লাগিছে কিন্তু খাবলৈ বহুতেই মজা আপোনালোকেও আহিব এনেকুৱা এটুকুৰা জেগাত কেতিয়াবা এদিন খাই চাবচোন কেনেকুৱা লাগে বগৰী চগৰী এই বেছি খাব নোৱাৰিছোঁ অলপ খালোঁ ইমানেই জ্বলা পাইছোঁ নহয় বহুত জ্বলা পাইছোঁ একদম মানে সিহাই গৈছোঁ ক'বলৈ কথা নাই এতিয়া পানী খাব লাগে এয়া পানীটো এতিয়া নাখাম চাগে অলপ আগত গৈ টিউবৱেল এটা আছে টিউবৱেলত বিন্দাছ পানীটো খাই ল'ম কিন্তু বহুত জ্বলা আছে এদিন আপোনালোকেও এনেকুৱা এটা জেগাত আহি পিনে এনেকুৱা কিবা এটা বস্তু খাই চাওক বগৰী হওক যি নহওক লাগে খাই চাওক কিমান মজা লাগে খাই পিনে বৰ্তমান যিমানটো পাওঁ খালোঁ আৰু নোৱাখিনি আমি আৰু নোৱাৰোঁ আৰু বহুত জ্বলা হৈছে আমি এতিয়া বিন্দাছ গৈ পিনে টিউবৱেল যাওঁ টিউবৱেলত বিন্দাছ পানীটো খাওঁ বহুত জ্বলা হৈছে একদম নোৱাৰি আৰু তই পলাও খাবি নেকি খা খাই ল বিন্দাছ খাই ল ধুনীয়াকৈ খা ধুনীয়াকৈ এতিয়া বিন্দাছ আমি দুইটাই খাই হৈ গ'ল খাই বৈ কেনেকুৱা লাগিলে ফোনটো মজা লাগিলে মোৰো মজা লাগিলে জ্বলাটো বহুত পাই আছোঁ জ্বলা ইমানে জ্বলা পালোঁ মানে আমি নদীৰ পানী খাই দিবলগীয়া হ'ল একো নাই মতলব নাই নদীৰ পানীয়ে খাই দিলোঁ এতিয়া গৈ ধুনীয়াকৈ টিউবৱেলৰ পানীটো খাই ল'মগৈ অলপ বিন্দাছ আকৌ নেক্সটটো ব্লগ আহি থাকিব আপোনালোকক কিহৰ ওপৰত লাগে নেক্সট ব্লগ মোক ক'ব কমেণ্ট এটা কৰি জনাই দিব ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিলে মই ভাল পাম নেক্সট ব্লগ কিহৰ ওপৰত দিব লাগে সেইটো মানে এনেই আজি ব্লগটো বনোৱা কথা নাছিলে এনেই আহিলোঁ বহুত দিনৰ মূৰত ভাবিলোঁ ব্লগ এটাকে বনাই দিওঁ আৰু ব্লগো দিব তেনেকৈ একো কণ্টেণ্ট নাই ন ভাবিলোঁ ব্লগ এটাকে দি দিওঁ আপোনালোকেও চাই ভাল পাব চাগে আৰু ব্লগটো চাগে আৰু বেছি দীঘল নকৰোঁ ভাবিছোঁ মই ইমানতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ আৰু মাইক্ৰফোনটো মই ভাবিছিলোঁ যিটো মাইক্ৰফোন আহিব বুলি ভাবিছিলোঁ সেইটো নাহিলে মাইক্ৰফোনটো কিবা এটা ৱাছ কৰি আছে সেইকাৰণে মাইক্ৰফোনটো লগোৱা নহ'লে দুটামান ফটেজ পাব মাইক্ৰফোনটো আৰু বেছি ফটেজ নাপায় কিবা এটা মাত দি আছে উচ্চাৰণ দি আছে সেইকাৰণে আমি মাইক্ৰফোনটো ইমান ইউজ নকৰিলোঁ কিন্তু ষ্টেৰিংটো বহুত পাৰফেক্টলি আহি গ'ল আৰু এটা কাৰণে পাৰফেক্টলি আহি গ'ল এই বুটামটোৰ কাৰণে এই বুটামটো বহুত মানে পাৰফেক্টলি এইটো থকাৰ কাৰণে মোৰ একদম বহুতখিনিয়ে সুবিধা হৈ গৈছে ক'ৰবাত ষ্টেৰিং কৰি এইটোৰ ওপৰতে মই পূৰা নিৰ্ভৰ কৰি ব্লগটো বনাই আছোঁ আৰু বেছি নেদেখাওঁ ইমানতে ব্লগটো একদম পূৰা সমাপ্ত কৰি দিছোঁ দিয়ক ভাবিছিলোঁ এইডোখৰ জেগাত কিন্তু খোৱাটো হ'ল এইটো ইয়াৰ ওপৰত দেখিছে আপোনালোকে কাম কৰি আছে ধূলিবিলাক কৰি আছে ধূলিখিনি পোৱাৰ কাৰণে আমি তাত গুচি গ'লোঁ বিন্দাছ তাত খায়ো ভাল লাগিলে ইয়াত খোৱা তাত খোৱা একেটাই কথাই দিয়কচোন কেনেকুৱা লাগে আপোনালোকে ব্লগটো একদম জনাব নাপাহৰিব দেই